রৌ মাছ 25 পিস রৌ মাছ দিলো গাইস। মনসা পূজা যেহেতু 7 বিহু উপলক্ষে আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনালো আৰু এখেতসকলে পূজা দিছিলে। এই পূজাৰ প্ৰসাদ লগত আছে আৰু আপোনালোকক দেখুৱাই আছো, শেষলৈকে চাব ভিডিঅ'। নৱবৰ্ষৰ শুভকামনা জনালো আপোনালোকৰ। মই কঁঠাল দেখুৱাই দিছোঁ, একদম নতুন নতুন কঁঠাল, ফল ডাঙৰ হ'ব ধৰিছে। বহাগৰ বতৰ, আমাৰ এখেত ডেকাদা উঠি গৈছে। মই দেখুৱাই আছোঁ কি কৰিব। আমি এইটো কি আপোনাৰ জামলে পকা বুলি কওঁ আমি গাঁৱলীয়া ভাষাত। এইটো পাৰিম এতিয়া, বিহুৰ বতৰ। এয়া গাইছ, জামলে পকা দেখা পাইছে আপোনালোকে। ইয়াৰ পকাৰ কণী যিটো আছে এইটো আপোনাৰ 7 বিহুৰ দিনাখন খোৱা, আমি ট্ৰাইবেল মানুহবিলাকে খাওঁ। সেইটো কাৰণে আপোনালোকক দেখুৱালোঁ। 7 বিহুৰ দিনাখন কি কি খায় ট্ৰাইবেল মানুহবিলাকে চব দেখুৱাম আপোনালোকক। চাই থাকিব মোৰ ব্লগছ ভিডিঅ'। আমি বিহুৰ বতৰ গাইছ দেখুৱালোঁ। মাৰিয়ামতে নাচি আছে, পূৰা বিহুৰ বতৰ। চাই থাকিব আপোনালোকে শেষলৈকে ভিডিঅ'। কলা কচু, ঢেকীয়া শাক আছে, এইপিনে আপোনাৰ কঁঠাল, জেকফ্ৰুইট, কঁঠালৰ চব্জি হ'ব আজি। 7 বিহু যিহেতু 7টা বিধ আমি মানে কিবা কিবি খাব লাগিব আৰু আজি আৰু তেনেকৈ। কঁঠালৰ লেচি, কঁঠাল, বিহুৰ বতৰ। বহি আছোঁ একেলগে। গাঁৱৰ পৰিৱেশ আমাৰ। 7 বিহু, এয়া জ্বলামত।
বিহুৰ বতৰ সাত বিহুৰ প্ৰসাদ গাইজ বিহুৰ বতৰ আমাৰ ইয়াতে মুই বলি দিছিলে মা মনসা পূজাৰ এইটোৱে আমি অলপ চাফা কৰি আছো প্ৰসাদ যিহেতু ঠিক আছে সকলোৱে লগে ভাগে খাম